নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি জানো আহক 69 সংখ্যক ফিল্মফেয়াৰ বঁটা কোনে কোনে কি বঁটা কিহৰ বাবে লাভ কৰিলে। প্ৰথমতে জীৱনজোৰা সাধনা বঁটা পৰিচালক ডেভিড ধাৱানে লাভ কৰে। তাৰ পিছত শ্ৰেষ্ঠ অভিনেতা বঁটা ৰণবীৰ কাপুৰে এনিমেল ছবিত কৰা অভিনয়ৰ বাবে লাভ কৰে। আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে ৰণবীৰ কাপুৰৰ পত্নী আলিয়া ভট্টে। আলিয়া ভট্টে ৰকি আৰু ৰাণী কি প্ৰেম কাহিনীৰ ছবিৰ বাবে এই বঁটা লাভ কৰে। 12 ফেইল ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰে বিধু বিনোদ চোপ্ৰা। ডাংকিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতা বঁটা লাভ কৰে বিকি কৌশলে। শ্ৰেষ্ঠ সহ অভিনেত্ৰী বঁটা শাবানা আজমীলৈ। শ্ৰেষ্ঠ নৱাগত অভিনেতা বঁটা আদিত্য ৰাৱাললৈ। আৰু শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বঁটা অলিজেশ অগ্নিহোত্ৰীলৈ। সমালোচক শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা ৰাণী মুখাৰ্জী আৰু শেফালী শ্বাহলৈ। এনিমেল ছবিৰ আৰ্জন ভেলী গানৰ বাবে শ্ৰেষ্ঠ গায়কৰ বঁটা লাভ কৰে ভূপিন্দৰ বব্বাললৈ। বেচৰম ৰংগৰ গীতৰ বাবে শ্ৰেষ্ঠ গায়িকা বঁটা লাভ কৰে শিল্পা ৰাও। আৰু শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰে অমিতাভ ভট্টাচাৰ্যই। আৰু গানটো হৈছে তেৰে ৱাছেতে ফলকছে। আৰু আটাইতকৈ শেষত শ্ৰেষ্ঠ স্ক্ৰীন প্লে বঁটা লাভ কৰে 12 ফেইলৰ পৰিচালক বিধু বিনোদ চোপ্ৰা। আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।